বন্ধুসকল, আজি আপোনালোকক জনাবলৈ ওলাইছোঁ জিভাত ঘা লাগিলে কি কৰিব। বন্ধুসকল, এই ৰোগৰ লক্ষণ কি জানেনে? এই ৰোগ হ'লে প্ৰথমতে জিভাত সৰু সৰু ফোঁহাৰ সৃষ্টি হয়। পিছত এই ফোঁহাবিলাক যেতিয়া দিন হৈ যায় তেতিয়া পকিবলৈ আৰম্ভ কৰে। পকি কেতিয়াবা ফুটি গ'লে খোৱা বোৱাত অসুবিধা হোৱাৰ লগতে বহুত বিষ হয়। বন্ধুসকল, ভিটামিনৰ অভাৱ হ'লে এই জিভাত ঘা পৰে। বন্ধুসকল, এই ৰোগ হ'লে আপোনালোকে কি কৰিব? আহক আৰম্ভ কৰোঁচোন এতিয়া। প্ৰথম দিহাটো হ'ল আপোনালোকে যদি ডালিমৰ বাকলি বা ডালিম গছৰ বা ডালিম ফলৰ যি বাকলি আছে সেই বাকলিৰে মুখ কুলকুলি কৰিলে, মানে বাকলি আছে বাকলিটো গুচাই আনি আপুনি যদি পিচি লয়, পিচি লোৱাৰ পিছত যদি আপুনি সেয়া গৰম পানী বা কুহুমীয়াৰ পানীৰ লগত মিলাই আপুনি ৰাতিপুৱা কুলকুলি কৰে, বন্ধুসকল আপোনাৰ ঘাটো লাহে লাহে নাইকিয়া হৈ যাব। বন্ধুসকল, ২ নম্বৰৰ দিহাটো চাওঁ আহক। মধুৰিআমৰ গছ। মধুৰিআমৰ গছৰ তলত বা গছলৈ যাওক, সেই গছৰ লাগি থকা কুঁহিপাত ৩টা আনক। সেই কুঁহিপাত ৩টা আনি কোমলকৈ সেইখিনি মোহাৰি পেলাই আপোনাৰ সেই অংশত লগাই দিয়ক আৰু লাহেকৈ চাব আপোনাৰ জিভাৰ ঘা লাহে লাহে শুকাই আহিছে। বন্ধুসকল, ফুটুকা গছৰ পকা গুটিও জিভাত সানিলে ঘা লাহে লাহে ভাল হয়। বন্ধুসকল, আপোনালোকে কিন্তু এই জিভাত ঘা যদি বেছি হয় তেতিয়াহ'লে বন দৰৱ লগাব, কিন্তু আপোনালোকে অতি সোনকালে ডক্তৰৰ পৰামৰ্শ লওক। কাৰণ যদি ঘা বেছি বাঢ়ি যায় বন্ধুসকল, তেতিয়া আপোনালোকে খোৱা বোৱাত বাধাৰ সন্মুখীন হ'ব। তেতিয়া আপোনাৰ বহুতখিনি অসুবিধা হ'ব আৰু অসমীয়া দৰৱে কিন্তু লাহে লাহেহে কামত দিয়ে। সেইকাৰণে আপোনাৰ যদি ঘা বেছি হৈছে তেতিয়াহ'লে আপুনি কিন্তু ডক্তৰৰ ওচৰলৈ যাবই যাব। বন্ধুসকল, বকুল গছৰ ছালৰ ৰসেও যদি আপুনি মুখ কুলকুলি কৰে, ৪-৫ বাৰ তেনেকৈ যদি কুলকুলি কৰে আৰু ৪-৫ দিনৰ ভিতৰত আপোনাৰ সম্পূৰ্ণ জিভাৰ ঘা নাইকিয়া হৈ যাব। বন্ধুসকল, আজি আপোনালোকক এইকেইটাই দিহা আগবঢ়ালোঁ আৰু আপোনালোকক পৰামৰ্শ দি যাবৰ বাবে আপোনালোকে মোক উৎসাহ প্ৰদান কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। ধন্যবাদ বন্ধুসকল।